হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে মই দাদা আৰু বৌৰ লগত আহিলোঁ বজাৰ কেইটামান কৰিবলৈ, যিহেতু বিয়া ওচৰ পাইছেহি আৰু বজাৰটো থাকিবই নহয় জানো। আৰু আজি আছিলে লোহিতাহঁতৰ ঘৰত কইনাৰ ভাত খোৱা, আৰু আমি আহি গ'লোঁ লোহিতাহঁতৰ ঘৰলৈ আৰু দেখিলোঁ যে পৰিৱেশ পূৰা কামত বিজি হৈ আছে। পৰিৱেশ চাগে আগৰ ভিডিঅ' কেইটাত দেখিছেই। আৰু এয়া হৈছে মোৰ বৌ। আৰু এইফালে আমাৰ কইনা ৰেডি হৈছে আৰু ভাত খাবৰ কাৰণে। আৰু ভিডিঅ'টো ভাবিলোঁ আপোনালোকক মাজতো শ্বেয়াৰ কৰোঁ, আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি আমাৰ খানাত আছিলে মাছ, বইল ডিম, বাদামৰ চাটনি, বিলাহী চাটনি, কুন্দুলি ভাজি, এইফালে কলম তৰকাৰী, এইফালে মাছৰ কণী, এইফালে লোকেল চিকেন, দালি। আৰু ভিডিঅ'টো দেখি কাৰ কাৰ খাবলৈ মন গৈছে বাৰু জনাবচোন দেই। আৰু এয়া আমাক কইনা বহি লৈছে খাবৰ কাৰণে। আৰু এইফালে আমাৰ সকলো বহি লৈছে, বৰ্তা, বৰমা, এইফালে ভিনদেউ, বা, আৰু এয়া হৈছে আমাৰ ভিনদেউ, সৰু ভিনদেউ, আৰু এয়া হৈছে ডাঙৰ বা। সকলোৱে খোৱাত বিজি। আৰু আমিও খাই ল'লোঁ। আৰু এইফালে দেখিছে বিয়াৰ কাম শেষেই নহয়, বিয়াৰ আগদিনাখনলৈকে কাম থাকে, আৰু কইনা বনীয়েকৰ তাতে কিমান কাম থাকিব পাৰে। আৰু এইফালে মই বনাইছোঁ দৰা ৰুমালখন, আৰু ফুলপাহ কেনেকুৱা হৈছে বাৰু জনাবচোন দেই। ফাৰ্ষ্টতে মই ৰ'জ বা বৰ্টি চিলাই দি লৈছোঁ, আৰু মই গোটেই ফুলপাহ বৰ্টি চিলাই দিয়ে কৰিছোঁ। আৰু মোৰ এম্ব্ৰইডাৰী কৰি এনেও ভাল লাগে, আৰু মই এম্ব্ৰইডাৰী ভিডিঅ' আগৰ ব্লগবিলাকত চালে দেখিব, বহুতকেইটা এম্ব্ৰইডাৰী ভিডিঅ' দিয়া হৈছে। আৰু এইফালে মোৰ ৰ'জ পাহ কৰা হৈ গৈছে। এতিয়া মই বাকী থকা পাতকেইখন কৰি ল'ম, আৰু বাকী পাতকেইখিলাও মই ভৰ্তি চিলাই দিয়ে কৰি ল'ম। আৰু এইফালে দেখিছে মই বেজিটো ভৰাই লৈছোঁ, আৰু এতিয়া মই বেগ চিলাই দিছোঁ। আৰু মই ছেইম প্ৰচেছতে মই ভৰ্তি চিলাই কৰি পিনি পাতকেইখিলাও সম্পূৰ্ণ কৰি ল'ম। ফাইনেলি মোৰ ফুলপাহ কমপ্লিট হৈ গৈছে। আৰু এই ফুলপাহ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব নাপাহৰিব দেই। আৰু মই ৰেড আৰু গ্ৰীণ দি ফুলপাহ কমপ্লিট কৰিলোঁ, আৰু মোৰ ফুলপাহ কিন্তু ভালেই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। আৰু এইফালে মোক বাই ফেচিয়েল কৰি দিলে, আৰু তাইকো মই কৰি দিলোঁ, আৰু ইজনে সিজনে আমি এনেকৈ ফেচিয়েল কৰি ল'লোঁ কামৰ মাজতে। আৰু এইফালে আমি তাইৰ কাপোৰখিনি ভৰাব লৈছোঁ, আৰু এয়া হৈছে মোৰ বৌয়ে এতিয়া কাপোৰখিনি ধুনীয়াকৈ মিলাই লৈছে, আৰু এতিয়া বাকচত ভৰাই ল'ব। আৰু এয়া হৈছে বৰমা। বাৰ কাপোৰখিনি আমি এনেকৈ নিয়ম কৰি ভৰাই ল'লোঁ। আৰু এইফালে আমাৰ কইনাও ৰখি আছে, চাই আছে। আৰু এইফালে আমি আহিলোঁ দাদা আৰু ভাইটিৰ লগত বজাৰ কৰিবলৈ, যিহেতু বিয়ালৈ দুদিন আছে মাত্ৰ, সেইটো কাৰণে আমি আহিলোঁ বজাৰ কৰিবলৈ।
আৰু বজাৰ কৰি মেলি আহি পিনি এইফালে ঘৰত আকৌ দৰা সাজ পেকিং কৰাত লাগিয়ে গ'লোঁ। দৰা সাজ পেকিং কৰোঁতে বায়ে ক'লে যে ৰিলছ এটা বনাই ল, আৰু আমি ৰিলছ এটাও বনাই ল'লোঁ। পেকিংটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন দেই। এনেকৈ ওপৰতে এখন নেট দি ল'লোঁ। ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।